নাই আমি মানে বহলপুৰ সাইডৰ পৰা বঙাইগাঁৱৰ পৰা ঘৰলৈ আহি আছিলোঁ ৰুমলৈ এই সময়ত এটা এম্বুছত আছিলে এই নাইগাঁৱত যিটো BPF কেম্প আছে ইয়াৰ ল'ৰাবিলাকে বল্ডাৰ চল্ডাৰ লৈ মানে লাঠি জং লৈ ৰখি আছিলে আৰু আমাৰ হয়তো কনভয়টো মোৰ চিনি পায় আৰু সেইকাৰণে ৰেড লাইট মানে জ্বলাই অহা দেখা পাই পেলাই ডাইৰেক্ট যিটো এইটো পাইলট বা এস্কৰ্টত নকৰি পেলাই ডাইৰেক্ট যিখিনি চিভিলিয়ান গাড়ী আছিলে তাত এটাক কৰিছে আৰু মই বুলেট প্ৰুফ গাড়ীত বহি আছিলোঁ গভৰ্ণমেণ্টে প্ৰভাইড কৰা কেইদিনমান আগত আৰু তাতো মানে পাথৰটো মাৰিছে বহুত ডাঙৰ পাথৰ এইটো গ্লাছ ভাঙি গৈছে আপোনালোকে হয়তো গাড়ীটো চাইছে যদি দেখা পাইছে তো তেখেতসকলে একচুৱেলি এটা নিজে বহুত ভয় খাইছে নিৰ্বাচনটো লৈ পেলাই আৰু এই নিৰ্বাচনটোৱে আমি যদিও সৰু বিক্ষুব্ধ ঘটনা হৈ আছিলে BPF-এ মাৰপিট কৰি আছিলে আমি ভাবিছিলোঁ এই নিৰ্বাচনটো খুব কলমে পাৰ হ'ব আৰু আজি যেটো দেখিছোঁ খুব এগ্ৰেছিভ তিনটিলাৰ ফালেও আমাৰ কৰ্মীবিলাকৰ ওপৰত এটা কৰিছে য'ত দণ্ডেশ্বৰ গোহাঁই নিজে আছিলে আৰু ইয়াতো মানে তেখেতসকলৰ সমষ্টিৰে মানুহ BPF-ৰ আমাক এটা কৰিছে আৰু ইফালে কেইটামান সমষ্টি কচুগাঁও সমষ্টি বনৰগাঁও সমষ্টি বাউখুংৰি দেবাৰগাঁও আৰু ককিলাবাৰী সেই সমষ্টিকেইটাতে বেছিকৈ হিংসা কৰি আছিলে তো এতিয়া মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ বাৰম্বাৰ এনেকুৱা নহ'ব গতিকে যিটো বুলেটৰ জবাব লাঠিৰ জবাব সেইটো আমি বেলটেদি দিব লাগিব অহাকালি আৰু শেষবাৰৰ কাৰণে এনেকুৱা তেখেতসকলৰ ভাইলেন্সটো হওক এই নিৰ্বাচনৰ পিছত না থাকিব দাদাগিৰি না থাকিব হিংসা ইয়াত অনলি গণতান্ত্ৰিক যিটো মনোভাৱৰ মানুহ ইয়াতে থাকিব পাৰিব আৰু সেইকাৰণে মই প্ৰশাসনক আহ্বান কৰিছোঁ যে তেখেতসকলক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে ইমান শান্তিপূৰ্ণ নিৰ্বাচন হৈ আছিলে আৰু ইয়াৰ পিছত যিটো ঘটনা কৰিলে সেইটো মই কণ্ডেম কৰিছোঁ আৰু গভৰ্ণমেণ্টক কৈছোঁ অৰেষ্ট কৰক আৰু ইয়াৰ ওপৰত একশ্যন লওক আৰু যদি একশ্যন নলয় আমিও বহি নাথাকোঁ আমি ভাইলেন্স নকৰোঁ কিন্তু এনেকুৱা অগণতান্ত্ৰিক শক্তিৰ লগত আমি কেতিয়াও মানে হেও নামানো আৰু ৰাইজক মই আহ্বান কৰিছোঁ অহাকালি আমাৰ হাতত মানে মূল সময়টো আহিছে যে অহাকালি এই বুলেটৰ জবাবটো আমি বেলটেদি দিব লাগিব আৰু তেখেতসকলৰ দাদাগিৰিটো আমি চাম কিমান দাদাগিৰি কৰে কাৰ ওপৰত আৰু এইবাৰ লাষ্ট ইলেকশ্যন হওক য'ত ৰাইজে স্বতঃস্ফূৰ্তভাৱে শিলডল ভাঙি ওলাই আহক ভোট দিয়ক আৰু হাগ্ৰামা মহিলাৰ যে দাদাগিৰি ইয়াতে সমাপ্ত কৰিব লাগে দাদা আপোনাৰ এটা কৰা কাৰণটো কি বুলি ভাবে টেৰৰাইজ হৈ ভয় খাইছে ইলেকশ্যনটো হাৰি যাব ইমান ধুনীয়া ইলেকশ্যন হৈ আছে ৰাইজে ওলাই আহিছে ইমান ডাঙৰ ৰেলী হৈছে আৰু কি আছে এই অস্ত্ৰ সদায় পইচা বিলাই আছে ভয় খুৱাই আছে ৰাইজে ভয় খোৱা নাই ইহঁতৰ পইচা লোৱা নাই এতিয়া বেলেগ আৰু কি আছে সেইকাৰণে আক্ৰমণ কৰিছে নাই এইটো BPF-ৰ কেম্প আছে তাতে আপোনালোকে যাই চাওক তাতে ইউথবিলাক এতিয়া গ'লেও 50জনমান ইউথ পাব সদায় পাব তাতে ইউথবিলাক থাকে খবৰ পাই IGPT অলৰেডি তাত গৈছে আমাৰ ফালৰ পৰা এটাহে কথা আছে যে কেম্পেইনিং পিৰিয়ড অভাৰ হৈছে প্ৰত্যেক পাৰ্টিৰ লিডাৰ আৰু কেণ্ডিডেটসকলক আমাৰ ফালৰ পৰা অনুৰোধ যে মডেল কোড অফ কণ্ডাক্ট মানি চলিব লাগে আৰু এতিয়া এইটো সময়ত কেম্পেইনিং কৰিব নালাগে ওলাব নালাগে আৰু বাকী যিখিনি দুৰ্গত তেনেকৈ ঘটনা কৰিছে তেওঁলোকক আমাৰ ফালৰ পৰা আমি ট্ৰেইনিং দিছোঁ তেওঁলোকৰ বিৰুদ্ধে আমি ষ্ট্ৰংগেষ্ট পচিবল একশ্যন ল'ম আৰু এতিয়া অলৰেডি পাৰ্টি তাতো আছে আৰু বেলেগ জেগাত আছে আৰু আমি সেইটো তেনেকুৱা যিখিনি মানুহ আছে তেওঁলোকৰ কোনো কথা নাই এইটো ঘটনা আপুনি আইন শৃংখলাৰ ব্যস্ততা বুলি নাভাবেনে আপোনালোকে প্ৰত্যেক কথা ব্যস্ততাৰ কথাটো কয় ব্যস্ততা ক'ত হৈছে নাই এটা পাৰ্টিৰ প্ৰেচিডেণ্টৰ ওপৰত আক্ৰমণ হৈছে এইটো ব্যস্ততা নহয় কি মডেল কোড অফ কণ্ডাক্টৰ পিছত মানুহে বাহিৰত ওলাব কেম্পেইন কৰিব নালাগে কিন্তু ৰাস্তাতটো ওলাব পাৰে এতিয়া এই বিষয়টো তদন্তৰ পিছতে পোৱা যাব কেছ কিমান নম্বৰ ৰেজিষ্টাৰ আছে এইটো আপুনি থানা অফিচৰ